এতিয়া তাৰ হাজিৰা কৰি পেলাই কাপোৰ বেপাৰ কৰি পেলাই যেন তেনে খাই আছিলে। খাই থকা অৱস্থাত আজি ৰাতি আহি পেলাই ইয়াক কৰিলেহি ভগৱানে। এতিয়া তাইক কি কৰিব চাওকচোন, একোৱে নাই, ভাতকেইটা খাব কেনেকে? দেওটো আছেগে হোটেলত, তাকে হোটেলত আছেগে দেওটো। আজিলৈকে কণ্ট্ৰলৰ চাউলো নেপালে, কণ্ট্ৰলৰ চাউলো নেপালে, ঘৰ এটা নাই পোৱা। আৰু কিমান কষ্ট কৰি হাজিৰা কৰি খাই থাকে। অৰুণোদয়টো পাই আছিলে, অৰুণোদয়টো কাটি দিছে। এতিয়া একোৱে নাই, আপোনালোকে নিজে দেখিছে নহয়, চাওকচোন, নিজে দেখিছে কি অৱস্থা হৈ আছে ঘৰখন। দুখীয়া মানুহকে ভগৱানে শাস্তি দিয়ে, ধনী মানুহক শাস্তি নিদিয়ে, দুখীয়া মানুহকে শাস্তি দিয়ে। এতিয়া আমাৰো অৱস্থা নাই। এতিয়া মানুহজনে ইয়াতে কৰিব নে ঘৰতে কৰিব? দুজোপা কঁঠাল গছ ভাঙিলে, গোহালি ঘৰ ভাঙিলে। মানুহজনে এতিয়া মৰিও সুখে একো এটা ঘৰত কাম কৰিব নোৱাৰো। মানুহজনে ইয়াতে কৰিবলৈ আহিব লাগে, এতিয়া ঘৰত কৰিবলৈ ইয়াত হঠাৎ ধুমুহাই আহি পেলাই সেই বোৱাৰীজনী ঘৰটোত ধ্বংসপদ কৰি শেষ কৰি দিলে। গতিকে তাই থাকিব কেনেকে, কি কৰিব আৰু কৰা কৰিব কোনে, কেনেকে খাব, সেইটোকে ভাবি গুণি আমি মানে চিন্তা কৰি, এটা বাঁহ পাবলৈ নাই, বাঁহ কিনি আনিবলৈ তেওঁ মানে একো উপায় নাই। এতিয়া কোনো মানে কোনে আহি কামটো কৰি মেলি দিবলৈও, ময়ো নিজেও মোৰ দেহা অসুস্থ। গতিকে তেওঁক কেনেকে চলাই, কেনেকে কি কৰে, ছাৰক যাতে কৈছোঁ যে তেখেতক সোনকালে ঘৰ এটা দিবলৈ আমি অনুৰোধ কৰিছোঁ। ছাৰক অনুৰোধ কৰিছোঁ অতি পলমে যাতে বোৱাৰীজনীক ঘৰ এটা দিবলৈ আমি অতি পলমে বোলে হিমন্ত ছাৰক আমি কৈছোঁ যে ঘৰ এটা দিয়ক।